কাহিনীৰ শিৰোনাম যন্ত্ৰ মানৱ নে ৰবট। কমলৰ এখন সৰু ষ্টেচনাৰী দোকান আছিল। একেখন দোকানৰ কাষতে সি কম্পিউটাৰ চাইবাৰ কেফে এখনো চলাইছিল। কমলৰ বিয়া পতা 10 বছৰ সম্পূৰ্ণ হৈছে। পত্নী ৰোমাৰ লগতে 7 বছৰীয়া ল'ৰা এটাও আছে তেওঁলোকৰ। কিন্তু কোভিড মহামাৰীয়ে যেন কমলৰ দৰে সৰু ব্যৱসায়ীসকলৰ মূৰত মাধমাৰ সুধাইছিল। ব্যৱসায় বন্ধ হোৱাত ধাৰ ঋণ কৰি কোনোমতে চলিছিল। জীৱনটো আগৰ দৰে সচ্ছল নাছিল তাৰ। অতিৰিক্ত ধাৰৰ বোজাৰ বাবেই কমলে ৰাতিপুৱা সাৰ পাই উঠিয়েই দোকানত ব্যস্ত হৈ পৰিছিল আৰু ৰাতি 9-10 বজাতহে ঘৰ সোমাইছিল। অত্যাধিক পৰিশ্ৰমৰ মাজত জীৱনটো বৰ ব্যস্ত হৈ পৰিছিল। এদিন কমলে দোকানলৈ যোৱাৰ সময়ত ভাবিলে, আজি সন্ধিয়া মই অলপ সোনকালে ঘৰলৈ উভতিম। প্ৰতিদিনে কমলে 9-10 বজাত দোকান বন্ধ কৰি দিছিল যদিও আজি 7 বজাত দোকান বন্ধ কৰি ঘৰলৈ আহিল আৰু কিছু কম্পিউটাৰৰ কাম ঘৰতে চেক বুজি কৰিম বুলি লৈ আহিল। মনতে সি ভাবি আহিছিল যে আজি ঘৈণীয়েকৰ লগত বহুত কথা পাতিব আৰু টাউনতে অলপ ফুৰি ৰেষ্টুৰেণ্ট এখনতে আটাইকেইটাই এসাঁজ খাব। পত্নী ল'ৰাটোৰ মনটো কিছু ভাল লাগিব, সুখী হ'ব। কমল সোনকালে ঘৰলৈ অহা দেখি পত্নী ৰোমাও বৰ আনন্দিত হৈ পৰিছিল। সেই সময়ত তাই টিভিত এখন ধাৰাবাহিক চাই আছিল। কমলে ভৰি হাতকেইটা ধুই আহি ভাবিলে, পত্নী ৰোমাই চাই থকা ধাৰাবাহিকখন শেষ হোৱাৰ সময়লৈকে তেওঁ কম্পিউটাৰত কামকেইটাকে কৰি ল'ব। এই কথা ভাবি কমলে লেপটপটো খুলি কামত বহিল। অলপ সময়ৰ ভিতৰতে শ্ৰীমতীয়ে তেওঁক টেবুলত চাহ একাপ আনি দিলে। চাহ খাই তেওঁ আৰু অলপ কাম বাকী থকা দেখি শেষ কৰি লওঁ ভাবিলে আৰু তাৰ পাছত ওলাই যাম বুলি মনতে থিৰাং কৰিলে। অৱশ্যে তেওঁৰ মনটো ভাল লাগি আছিল যে বহুত দিনৰ মূৰত পত্নীৰ পুত্ৰৰ সৈতে অলপ ওলাই যাব আৰু একেলগে ৰেষ্টুৰেণ্টত বহি খাব। কিন্তু কম্পিউটাৰৰ কাম কৰি থাকোঁতে তেওঁ ইমানেই ব্যস্ত হৈ পৰিল যে সময় 8টাৰ পৰা 11টা কেতিয়া বাজিল তেওঁ গমেই নাপালে। পত্নী ৰোমাই ভাবিলে যে স্বামী কমল নিশ্চয় ভোকত আছে, সেয়ে তেওঁ কাম কৰি থকা টেবুলৰ ওচৰলৈকে ৰাতিৰ আহাৰ লৈ আহিল। পত্নীৰ মাতত তেওঁ সময় চাই দেখিলে যে ঘড়ীত ইতিমধ্যে 11টা বাজিলে। পত্নী ৰোমাক সুধিলে, বাবুৱে কি কৰি আছে? ৰোমাই ক'লে যে বাবু কেতিয়াবাই শুলে। সি লৰালৰিকৈ লেপটপটো বন্ধ কৰি পত্নীক ক'লে, ব'লা টিভি ওচৰতে ভাত খাওঁগৈ। আজি আৰু ওলাই যোৱা নহ'লগৈ। ৰেষ্টুৰেণ্টত খাবলৈনো ক'ত খাবলৈ পামগৈ। সি ভাবিলে ভাত খাই অলপ বাহিৰতে বহি পত্নীৰ সৈতে দুই এষাৰ কথা পাতিব। খাদ্য খাই থাকোঁতে টিভিত এখন ধেমেলীয়া ধাৰাবাহিক চলি আছিল। ভাত খোৱাৰ পাছত কমলে মাত্ৰ অলপ সময় ধাৰাবাহিকখন চাবলৈ ধৰিলে আৰু ধাৰাবাহিকখনত ইমানেই হেৰাই গ'ল যে সি ক'ব নোৱাৰাকৈয়ে চোফাত শুই পৰিল। হঠাৎ অলপ সময়ৰ পিছত সি সাৰ পাই দেখিলে তেতিয়া ৰাতি 2 বাজি গৈছিল। ভিতৰলৈ গৈ দেখিলে পত্নী ৰোমা ইতিমধ্যে শোৱা কোঠাত বাবুৰ সৈতে গভীৰ নিদ্ৰাত। চকুকেইটা মোহাৰি সি লাহেকৈ টিভিটো অফ কৰি নিজৰ ওপৰতে আক্ষেপ উপজিল তাৰ। ভাবিছিল সি কি আৰু হ'লগৈ কি, কৰিলে সি কি? ইপিনে পুৱা 4 বজাত সি উঠিবই লাগিব। আকৌ এটা যন্ত্ৰময় দিনৰ আৰম্ভণি হ'ব। ধেৎ চালা, মই এটা যন্ত্ৰ মানৱ নে ৰবট? মাত্ৰ 2 ঘণ্টাৰ বাবে সি লাহেকৈ বিচনাখনত শুই পৰিল। প্ৰিয় শ্ৰোতা বন্ধু বান্ধৱীসকল, আমাৰ বহুতৰে জীৱনটো সংসাৰখন আজি কমলৰ দৰেই যন্ত্ৰ সদৃশ কিবা এটা হৈ পৰিছে। আমি ৰাতিপুৱা সাৰ পাই মাত্ৰ জীৱনৰ দৌৰত দৌৰিবলৈ আৰম্ভ কৰোঁ, কিছু টকা উপাৰ্জন কৰিবলৈ, আমাৰ ভৱিষ্যতক ভাল কৰিবলৈ। কিন্তু আমি পাহৰি যোৱা অনুচিত যে আমি এতিয়াও বৰ্তমানত বাস কৰি আছোঁ আৰু কাইলৈও আমি বৰ্তমানত জীয়াই থাকিম। এইটোৱে আমাৰ একমাত্ৰ সময় য'ত আমি আমাৰ জীৱনটোক ভাল কৰি তুলিব পাৰোঁ। অতীতৰ ওপৰত আমাৰ কোনো নিয়ন্ত্ৰণ নাথাকে, ভৱিষ্যতৰ ওপৰতো আমাৰ নিয়ন্ত্ৰণ নাই, কিন্তু বৰ্তমানৰ ওপৰত আমাৰ সম্পূৰ্ণ নিয়ন্ত্ৰণ আছে। গতিকে ব্যস্তময় যান্ত্ৰিক সময়ৰ মাজতেই আপোনজনৰ সৈতে কিছু কথা পাতক, সময় দিয়ক।
বন্ধু বান্ধৱীসকল, আপোনালোকলৈ অনুৰোধ, যিসকলে এতিয়াও আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰিব, লাইক কমেণ্ট নিশ্চয় কৰিব। সকলোকে ধন্যবাদ জনালোঁ।